নমস্কাৰ কুমাৰ বসন্ত আছামৰ নতুন এটা ভিডিঅ'লৈ মই সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত গণিতৰ ICTৰ লগত জড়িত মুঠতে 24টা প্ৰশ্নৰ উত্তৰ সৈতে আলোচনা কৰিম। প্ৰথমতে আপোনালোকক কৈ লওঁ যে আপোনালোকৰ সুবিধা হোৱাকৈ মই এই 24টা প্ৰশ্ন সংগ্ৰহ কৰি দিছোঁ। ইয়াৰ হয়তো দুই এটা প্ৰশ্নৰ উত্তৰ আপোনালোকৰ পোৱা তথ্যৰ লগত নিমিলিব পাৰে, আপোনালোকে কমেণ্ট কৰিব, কাৰণ ইয়াৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ মই ব্যক্তিগতভাৱে পৰীক্ষা কৰা নাই। আপোনালোকৰ কাৰণে সুবিধাৰ কাৰণে আচলতে প্ৰশ্নখিনি মই সংগ্ৰহ কৰি দিছোঁ। প্ৰথম প্ৰশ্নটো হৈছে তলৰ কোনটো তথ্য আৰু যোগাযোগৰ আন্তঃগাঁথনি। অপশ্যনকেইটা কি আছে দেখিছে, নেটৱৰ্কিং, ইণ্টাৰনেট, টেলিভিশ্যন আৰু ওপৰৰ সকলো। আচলতে ইয়াতে যদি চাওঁ যোগাযোগৰ আন্তঃগাঁথনি বুলি ক'লে এই ওপৰৰ সকলো এইটোৱে শুদ্ধ হ'ব, কাৰণ নেটৱৰ্কিং, ইণ্টাৰনেট, টেলিভিশ্যন এই সকলোখিনি তথ্য আৰু যোগাযোগৰ আন্তঃগাঁথনি হয়। 2 নম্বৰ প্ৰশ্নটো হৈছে কিহৰ বাবে আমাৰ সমাজখন দ্ৰুতগতিত সলনি হৈছে। প্ৰযুক্তিবিদ্যা, পৰিৱেশ, বিদ্যালয় আৰু ওপৰৰ এটাও নহয়। ইয়াতে শুদ্ধ উত্তৰটো লিখা আছে প্ৰযুক্তিবিদ্যা। হয়, প্ৰযুক্তিবিদ্যাৰ কাৰণে সমাজখন দ্ৰুতগতিত সলনি হৈছে। নেক্সট, ছপাশালৰ আৱিষ্কাৰ কোন? আপোনালোকে জানেই চাগে ছপাশালৰ আৱিষ্কাৰ কোন, গতিকে শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, গুটেনবাৰ্গ। নেক্সট কুৱেশ্যন লৈছোঁ 4 নম্বৰটো, অতিমাত্ৰা দৰিদ্ৰতা হ'ল শিক্ষাৰ কি? ঋণাত্মক ব্যৱস্থা বুলি আছে। ইয়াতে ঋণাত্মক ব্যৱস্থা, যোগাত্মক ব্যৱস্থা, পৰিৱেশ আৰু ওপৰৰ এটাও নহয়। প্ৰকৃততে অতিমাত্ৰা দৰিদ্ৰতা হ'ল শিক্ষাৰ এটা ঋণাত্মক ব্যৱস্থা। কম্পিউটাৰ আৱিষ্কাৰ হৈছিল, ইয়াতে কম্পিউটাৰ আৱিষ্কাৰ হৈছিলে আচলতে 1980 চন, 1950 চন, 1964 আৰু ওপৰৰ এটাও নহয় আছে। কিন্তু 1980 চন এই উত্তৰটো মানে বৰ এটা গ্ৰহণযোগ্য উত্তৰ নহয়। কি কাৰণে? আপোনালোকেও যদি অনুসন্ধান কৰি চায়, কম্পিউটাৰৰ লগত জড়িত বহুখিনি কথা আছে কম্পিউটাৰ ইতিহাসৰ লগত। আচলতে 1946 চনতে নিৰ্মিত হয় বিশ্বৰ প্ৰথমটো উচ্চ ক্ষমতা সম্পন্ন স্বয়ংক্ৰিয় কম্পিউটাৰ। গতিকে ইয়াতে যিকেইটা অপশ্যন আছে এইকেইটা বৰ এটা সঠিক যেন পোৱা নাই। মই আপোনালোকক মোৰ ফালৰ পৰা এইটো কথা ক'লোঁ, কাৰণ আমাৰ হাতত থকা তথ্য মতে আমি পাইছিলোঁ এইটো কথা যে আমেৰিকা যুক্তৰাষ্ট্ৰৰ পেনচিলভেনিয়া বিশ্ববিদ্যালয়ৰ জন মাউখলি আৰু জে প্ৰেছপাৰ একাৰ্টৰ নেতৃত্বত 1946 চনত 1946ত নিৰ্মিত হয় বিশ্বৰ প্ৰথমটো উচ্চ ক্ষমতা সম্পন্ন স্বয়ংক্ৰিয় কম্পিউটাৰ। অৱশ্যে তাৰ আগতো কম্পিউটাৰৰ লগত বহুখিনি কথা আছে। বিভিন্নজনে কম্পিউটাৰ নিৰ্মাণৰ কামত জড়িত হৈ আছিলে, এইখিনি কথা আপোনালোকেও পাব। আচলতে খ্ৰীষ্টপূৰ্ব 200 পৰা 70 চনত তেতিয়াই মানে কিছুমান কম্পিউটাৰ কৌশল কিছুমান আৱিষ্কাৰ হৈছিলে। কিন্তু সাধাৰণতে দ্য ফাৰ্ষ্ট কম্পিউটাৰ ৱাজ ইনভেণ্টেড বাই চাৰ্লছ বেবেজ বুলি কোৱা হয়। চাৰ্লছ বেবেজে প্ৰথম কম্পিউটাৰ আৱিষ্কাৰ কৰিছিল, কিন্তু তেখেতৰ আৱিষ্কাৰ কৰা চনটো আছিলে 1822 চন। তাৰপিছত পৰৱৰ্তী সময়ত ষ্টেপ বাই ষ্টেপ বিষয়টো আগবাঢ়িছিলে। কিন্তু এইখিনি এটা উল্লেখযোগ্য কথা যে প্ৰথম লেপটপ যিটো হৈছিলে, মানে প্ৰথম যিটো লেপটপ 1981 চনত প্ৰথম কমাৰ্চিয়েল ছাকচেছ হৈছিলে, লেপটপটো বনাইছিলে ৱৰ্ল্ডছ ফাৰ্ষ্ট লেপটপটো আচলতে 1981 চনত HX20 নামত। আৰু এনেধৰণে কম্পিউটাৰ ইতিহাস আছে। তথাপি মই এই প্ৰশ্নটোৰ সম্পৰ্কত অকণমান বিতংভাৱে কৰিলোঁ। গতিকে কম্পিউটাৰ আৱিষ্কাৰ হৈছিল বুলি ক'লে 1980 চনটো অকণমান মানে অসুবিধা আছে গ্ৰহণ কৰিবলৈ। 6 নম্বৰ প্ৰশ্নটো হৈছে শিক্ষাৰ পৰিৱেশত যোগাযোগৰ প্ৰধান উৎস হ'ল। এতিয়া বিদ্যালয়ৰ শিক্ষক, শিক্ষাৰ্থী আৰু ওপৰৰ এটাও নহয়। ইয়াতে শুদ্ধ উত্তৰটো হ'ব যোগাযোগৰ প্ৰধান উৎস মানে শিক্ষকেই হয়। শিক্ষাৰ পৰিৱেশত আচলতে শিক্ষকজনেই যোগাযোগৰ প্ৰধান চ'ৰ্চ হয়। এতিয়া আমি পিছৰ প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। নেক্সট কুৱেশ্যনটো হৈছে এনচাইক্লোপেডিয়া কিহৰ অন্তৰ্গত? ৰেডিঅ', বিদ্যালয়, ইণ্টাৰনেট আৰু ওপৰ এটাও নহয়। আচলতে ইণ্টাৰনেটৰ যোগেদিয়ে এনচাইক্লোপেডিয়াখিনি গোটেই তথ্যখিনি চাব পাৰি, গতিকে ইণ্টাৰনেটেই শুদ্ধ হ'ব। নেক্সট 8 নম্বৰ প্ৰশ্নটো হৈছে তলৰ কোনটো শিক্ষাৰ যান্ত্ৰিক উপায় নহয়? কম্পিউটাৰ, ইণ্টাৰনেট, পৰিৱেশ আৰু টেলিভিশ্যন আছে। গতিকে ইয়াতে যান্ত্ৰিক উপায় বুলি ক'লে পৰিৱেশটো যান্ত্ৰিক উপায় নহয়। কম্পিউটাৰটো যান্ত্ৰিকেই হয়, টেলিভিশ্যনটো যান্ত্ৰিক হয়, ইণ্টাৰনেটটো যিহেতু যান্ত্ৰিকেই, গতিকে পৰিৱেশটোৱেই হ'ব। ঠিক আছে, তলৰ কোনটোৱে দ্বাদশ শ্ৰেণীলৈকে কম্পিউটাৰ শিক্ষণৰ পৰামৰ্শ দিছে? কিণ্ডাৰগাৰ্টেন, ৰাষ্ট্ৰীয় শিক্ষানীতি, সৰ্বশিক্ষা অভিযান আৰু ওপৰৰ এটাও নহয়। দ্বাদশ শ্ৰেণীলৈকে মানে ক্লাছ 12লৈকে কম্পিউটাৰ শিক্ষণৰ পৰামৰ্শ দিছে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, কিণ্ডাৰগাৰ্টেন। নেক্সট, তলৰ কোনটো স্মাৰ্ট ক্লাছ ৰুমৰ অন্তৰ্গত? লেপটপ বা কম্পিউটাৰ। বিত আছে অভাৰহেড প্ৰজেক্টৰ, তাৰপিছত চিত আছে VCR আৰু DVD প্লেয়াৰ,
অপশ্যন ডিত আছে ওপৰৰ সকলো গতিকে অপশ্যন ডিটোৱে শুদ্ধ হ'ব কাৰণ স্মাৰ্ট ক্লাছ হ'বলৈ যাওঁতে কম্পিউটাৰ বা লেপটপো থাকিব লাগিব প্ৰজেক্টৰো থাকিব লাগিব DVD প্লেয়াৰো থাকিব লাগিব নহয় জানো এতিয়া 11 নম্বৰ প্ৰশ্নটো হৈছে তলৰ কিহৰ ছাত্ৰ ছাত্ৰীৰ মাজত আত্মবিশ্বাস বঢ়াই তোলা হয় ICT NP SSA আৰু ওপৰ এটাও নহয় শুদ্ধ উত্তৰটো হৈছে ICT বা ইনফৰমেশ্যন এণ্ড কমিউনিকেশ্যন টেকন'লজি অৰ্থাৎ যোগাযোগ আৰু তথ্য প্ৰযুক্তিবিদ্যাই ছাত্ৰ ছাত্ৰীৰ মাজত কি বঢ়াই তোলে মানে আত্মবিশ্বাস বঢ়াই তোলে নেক্সট কুৱেশ্যনটো 12 নম্বৰ প্ৰশ্নত আছে চুইচাৰ আৰু কি লিখিছে মেমটেছ কিহৰ অন্তৰ্গত NP স্মাৰ্ট ক্লাছৰুম আৰু NCERT ৰ ওপৰ এটাও নহয় উত্তৰটো হৈছে স্মাৰ্ট ক্লাছৰুম অপশ্যন বি 13 নম্বৰ প্ৰশ্নত আছে কিহৰ দ্বাৰা কথা-বাৰ্তাৰ আদান প্ৰদান কৰা হয় ৰেডিঅ' দূৰদৰ্শন ইমেইল আৰু ওপৰ এটাও নহয় এইটো ইমেইল জনাৰ কথা যে ৰেডিঅ'ৰ যোগেদিতো আমি কথা বতৰা আদান প্ৰদান কৰিব নোৱাৰোঁ টিভি বা দূৰদৰ্শনৰ যোগেদিও নোৱাৰোঁ ইমেইলৰ যোগেদি আমি ইজনে সিজনৰ লগত কথা পাতিব পাৰোঁ 14 নম্বৰ প্ৰশ্নটো হৈছে বিজ্ঞান বিষয়ৰ শিক্ষায়ন অনুষ্ঠান প্ৰচাৰ কোনে কৰে NP NCERT SSA আৰু ওপৰ এটাও নহয় শুদ্ধ উত্তৰটো হৈছে NCERT অপশ্যন বি 15 নম্বৰ প্ৰশ্নটো হৈছে বৰ্তমান সময়ত মুক্ত বিশ্ববিদ্যালয়ৰ সংখ্যা 100খন 50খন 40খনৰ ওপৰ এটাও নহয় ইয়াতে আছে অপশ্যন এত 100খন আছে এই সংখ্যাবিলাক সলনি হৈ থাকে আপোনালোকে এইটো প্ৰশ্ন গুগলত চাৰ্চ কৰিব অপেন ইউনিভাৰ্চিটিৰ টোটেল সংখ্যাটো আপোনালোকে পাই যাব অপেন ইউনিভাৰ্চিটিৰ বৰ্তমান সংখ্যাটো আপোনালোকে এইটো চেক কৰি ল'ব কাৰণ এইটো ইয়াত থকা তথ্য আৰু বৰ্তমানৰ তথ্য কিছু সলনি হ'ব তাৰপিছৰ প্ৰশ্নটো হৈছে পিছৰ প্ৰশ্নটো এইটো থাকি গৈছিলে 16 নম্বৰটো ডাক ব্যৱস্থা আৰম্ভণি ক'ত হৈছিলে ভাৰত ইংলেণ্ড নেক্সট অপশ্যন আছে আমেৰিকা আৰু ওপৰ এটা নহয় উত্তৰটো হৈছে ইংলেণ্ডতে ডাক ব্যৱস্থা আৰম্ভ হৈছিলে নেক্সট ডাক ব্যৱস্থা আৰম্ভণি হৈছিলে কিমান চনত 1840 চনত এবাৰ লৈছোঁ 18 নম্বৰ প্ৰশ্নটো ৰেডিঅ'ৰ বহুল ব্যৱহাৰৰ বাবে কিমান সময়ৰ প্ৰয়োজন হৈছিল উত্তৰ হৈছে 38 বছৰ মানে ৰেডিঅ' আৱিষ্কাৰ হোৱাৰ পৰা ব্যৱহাৰ হোৱালৈ 38 বছৰ লাগিছিল 19 নম্বৰ প্ৰশ্নটো হৈছে কিমান চনৰ ৰেডিঅ' কাৰ্যসূচী শৈক্ষিক ক্ষেত্ৰৰ বাবে প্ৰচাৰ কৰা হৈছিল ইয়াৰ শুদ্ধ উত্তৰ হ'ল 1930 চন এবাৰ লৈছোঁ 20 নম্বৰ প্ৰশ্নটো তথ্য আৰু যোগাযোগ প্ৰযুক্তিবিদ্যাই কেইটা অংশ সামৰি লয় উত্তৰটো হৈছে 3টা অপশ্যন চি এবাৰ 21 নম্বৰ প্ৰশ্নটো লৈছোঁ শিক্ষক শিক্ষণ পদ্ধতিৰ তলৰ কোনটো বিষয়ত ইণ্টাৰনেট ব্যৱহাৰ কৰিব খবৰ সংগ্ৰহ কৰাত আন্তঃসংযোগ সামাজিক শৃংখলাৰ ওপৰ সকলো শুদ্ধ উত্তৰটো হৈছে খবৰ সংগ্ৰহ কৰাত এবাৰ লৈছোঁ 22 নম্বৰ প্ৰশ্নটো তলৰ কোনটো পাঠদান প্ৰক্ৰিয়াৰ অন্তৰ্গত শিক্ষণ বৰ্ণনা কৰা প্ৰশ্ন সোধা আৰু ওপৰৰ সকলো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ওপৰৰ সকলো মানে পাঠদান প্ৰক্ৰিয়াত শিক্ষণো থাকে বৰ্ণনা কৰাও থাকে প্ৰশ্ন সোধাও থাকে এবাৰ লৈছোঁ 23 নম্বৰ প্ৰশ্নটো কিহৰ দ্বাৰা শিক্ষণ প্ৰক্ৰিয়া সহজলভ্য হৈ পৰিছে কম্পিউটাৰ প্ৰশ্ন মূল্যায়ন আৰু ওপৰৰ সকলো উত্তৰটো হৈছে কম্পিউটাৰৰ যোগেদি এইটো সহজলভ্য হৈ পৰিছে আজিকালি নেক্সট 24 নম্বৰ প্ৰশ্নটো হৈছে কাক জ্ঞান অন্বেষণৰ উৎস বুলি কোৱা হয় উত্তৰটো হৈছে শিক্ষকক জ্ঞান অন্বেষণৰ উৎস বুলি কোৱা হয় আজি আপোনালোকৰ কাৰণে মই 24টা প্ৰশ্নই ল'লোঁ গণিতৰ ICT বিষয়ৰ ইয়াৰ কোনোবা প্ৰশ্ন আপোনালোকৰ যদি উত্তৰখিনি আপোনালোকৰ মতে অলপ বেলেগ হয় কমেণ্ট ছেকশ্যনত লিখিব মই মানে আপোনালোকৰ সহায়ৰ কাৰণে মাত্ৰ প্ৰশ্নখিনি সংগ্ৰহ কৰি দিবলৈ চেষ্টা কৰিলোঁ চাই থাকিব ইউটিউবত কুমাৰ বসন্ত আছাম ধন্যবাদ